পাহাৰীয়া মই শুভয়া মৰে তই পাহাৰীয়া মই। আবে গান নেগাবিচোন বে, ছেকেণ্ড ইয়াৰ এক্সামৰ কাৰণে এনে মাথা নষ্ট আছে, আকৌ তই গান গাই আছ। আবে চালা ছেকেণ্ড ইয়াৰ এক্সামৰ কথা মই পাহৰিছিলোৱে। পাগল চালা। চালা ভয় পাদহত কিহৰ ভয়, দুমাহ আছেই, এতিয়াও দুমাহ যদি ভামনে পঢ়া আজাৰটিত পাছ কৰি যাবি। হয় বে, মই ভবাই নাছিলো সেইটো কথা। কথাটো ভালমতে শুন, দুমাহত কেইদিন হয় বে ভেদু? 30 দিন। 30 দিন নহয়ও পাগল, 60 দিন। আজিলৈকে সেইটোকে ক'ব নোৱাৰো চালা মক্কেল। 60 দিন। 60 দিনৰ ভিতৰত তই যদি এদিনত 5 মিনিট কৰি পঢ় আজাদিত পাছ কৰি যাবি। বা কি মজা বুদ্ধি দিছ বে টিংকু। তহঁতৰ কথা শুনিলে মোৰ কাম নহব, মই যাওঁগৈ থাক। আবে ক'ত যাওঁ ৰখ, হাইস্কুল এতিয়া ছুটি দিবই। আমি যোনটো কামৰ বাবে আহিছো সেইটো কাম নহলে কি হব? তহঁতৰ কাম নাই আৰু, খালি ছোৱালী চোৱা ছোৱালী চোৱা। আবে অলপ টাইম ৰখচোন, ইমান টাইম থাকিলে অলপ টাইম ৰ'ব নোৱাৰিবি নেকি আৰু? ঐ ছুটি দিলে ইদি চা ইদি চানি চাচনি মজা লাগিছে বে। আবে আজি পিংকু কি হ'ল বে? আবে তাৰ কথা বাদ দেচোন বে, ইদি চা কি মজা লাগিছে। আবে আজিৰ পৰা পঢ়িব লাগিব, যদি কেনেবাকে ফেল কৰো মোক বজালে আৰু ঘৰৰ মানুহে আৰু। এইবিলাক মই কি কথা ভাবি আছো, পঢ়িলেহে পাছ কৰিম, নপঢ়িলে কেনেকে পাছ কৰিম? কি ফাল্টু কথা ভাবি আছো। এবাৰ যদি ফেল কৰো বজালে আৰু মোক আৰু ঘৰৰ মানে, হে ভগৱান চাবা আৰু তুমি। আবে পৰীক্ষাটো চোন পালেহি, কালিৰ পৰা পঢ়িব লাগিব। এই আজি নপঢ়ো দে, কালিলৈ পৰা ভাল মতে পঢ়িম একে। আৰে ঐ ভেবু, পঢ়ি আহিছো না নাই? আহিছো পঢ়ি আহিছো, তই কোৱা মতে 5 মিনিট পঢ়ি আহিছো। আমি যে পৰীক্ষাত পাছ কৰিম হ'ল আৰু গ'ল চব চেছ বৰবাদ। ভগৱান যেনে তেনে পাছ কৰাই দিবি আৰু পৰীক্ষাটোত। যদি মই পাছ কৰো তোক মই কল এটা ফ্ৰীতে খুৱাই দিম যা। এতিয়া কি কৰিবি? এতিয়া ফেল কৰিবি আকৌ। ফেল কৰিব লাগিব এতিয়া মই। আবে এতিয়া কানি একো লাভ নাই, কি হ'ব লগা আছিল হৈ গ'ল আৰু বাদ দেচোন। ৰিজাল্ট দিয়া সন্মুখত বজালে আৰু কি হয় দেখা যাব থ, এনে কানি লাভ নাই। পাপা, মই এতিয়া উঠনি ওলাই যাওঁতে শুনিছো আজি বোলে তোমালোকৰ ৰিজাল্ট দিব। ৰিজাল্টটো বাৰু ভাল হ'লে ভালে, যদি বেয়া হয় ঘৰত কান্দি আছো তই আৰু পিঠি গেলাই দিম আজি তোক। সেনেকে মুখ মেলিলেই নহ'ব নহয়, আজি যদি পৰীক্ষাৰ ৰিজাল্ট বেয়া হয় গম পালি আৰু তই আৰু আজি। মই ইয়াৰ পৰা আহোগৈ, আহি পোৱাৰ লগে লগে যাতে ভাল খবৰটো শুনিব পাওঁ। হে ভগৱান বচাবা আজি মোক। ৰচোন বাৰু টিংকুকে ফোন এটা কৰি চাওঁ। হেল্ল' টিংকু ভাই, কি কৰি আছ? মোৰ আজি ঘৰত অৱস্থা বেয়াই, চেচে কৰিব নেকি আজি ঠিক নাই আৰু। ৰিজাল্টটো কেইটা বজাত দিব? কি ৰিজাল্ট দিলেই? কি হ'ল তোৰ? কি ফেল কৰিলি? আৰু মোৰ কি ময়ো ফেল কৰিলোঁ? আজি বজালে আৰু মোক। দে হ'ব দে, ফোনটো ৰাখ এতিয়া। কি কৰোঁ মই এতিয়া? আজি মোক পিঠি খোলা কৰিলে আৰু আজি পিঠি একে মাৰি গগোলা কৰি দিব। আজি মই কি কৰোঁ এতিয়া? পাপা, তোৰ কি হ'ল? কান্দি আছ যে? মা, মোৰ পৰীক্ষা বেয়া হ'ল। কি এইবোৰ? তই কি কৈছ? বেয়া হ'ল যদি বেয়া হ'ল আৰু, এতিয়া কান্দি লাভ নাই আৰু, পিটন খাব ৰেডি হয় আৰু তই। নাই নেমাৰিব, অহাবাৰ মই ভালমতে পৰীক্ষা দিম। এতিয়া নেমাৰিব ক'লেও নহ'ব, এতিয়া পিটন খাবই লাগিব তই। নেমাৰিব আৰু নেমাৰিব।